हेलो फ्रेंड्स स्वागतम जनाइছোঁ ঋতুমণি ব্লগলৈ। আজি মোৰ চেনেলটো প্ৰথম এটা ব্লগ বনাম, চেষ্টা কৰিম বনাবলৈ, ভাল বনাবলৈ। আশা কৰোঁ সবে আঁকোৱালি ল'ব। আৰু আমি গৈ আছোঁ আজি এজন বিশেষ অতিথি এজনৰ ওচৰলৈ। আমাৰ লগৰ কেইবাজনো আমি গৈ আছোঁ, তেওঁলোকৰ কাম আছে। বলক যাওঁ আগুৱাই, আমি কি কৰিব পাৰোঁ আৰু ব্লগটো কেনেকুৱা হয় এবাৰ জনাই দিব। আৰু এতিয়া আমি ওলালোঁ যাবলৈ, মিলি চিলি সামৰি। সিহঁতে বাইক আনি আছে, মোৰ লগত আছে আমাৰ পবিত্ৰ। হাই হাই। তো সিও যাব, তাৰো এটা কাম আছে। গতিকে আমি চাৰিজন ওলাইছোঁ, চাৰিজন যাম। বলক ওলালোঁ এইকেইটা চাওক, এই দুটা হাই হাই। আৰু এইটো কৌশিক। হাই আৰু ৰ'বা কৌশিকৰ লগত আৰু আমি গ'লোঁ ফিটিং ফটাং হৈ। বলক আগুৱাই যাওঁ। আমি ফাইনেলি আহি আছোঁ কামগৈ আৰু কাৰ ঘৰত যাম, ক'ত যাম পাছত জনাই আছোঁ, চাই থাকিব। আমি আহি আছোঁ, এয়া গণেশগুৰি ব্ৰিজ এখন। আমি এতিয়া ইউ টাৰ্ণ ল'ম আৰু এয়া ইউ টাৰ্ণ লৈ আহি আছোঁ আমি পুনৰ কাহিলীপাৰা ৰোডৰ ফালে। আজি ছানডে, গতিকে ইমান ভিৰ ভাৰ নাই বাৰু। আহি আছোঁ, তাৰপিছত আমি গণেশ মন্দিৰ পাম। গণেশ মন্দিৰ ফালৰ পৰা ইউ টাৰ্ণ কৰি মেলি আমি যাম কাহিলীপাৰা। কাহিলীপাৰা ৰোড এটা ওচৰত ৰখিছোঁহি, এজনৰ কাৰণে ৱেইট কৰিছোঁ। কোনোবা এজন আহিব। কোন আহিব? যাৰ গুৰিলৈ আহিছোঁ তেখেতে আহি আছে আগবঢ়াই নিবলৈ। গৈ আছোঁ, চাই থাকিব পাছৰখিনি। তেখেত আহিলে, আগত গৈ আছে, সেই আগত গৈ আছে, সেইজনে স্কুটি লৈ গৈছে যে সেইজনে। আমি তেখেতৰ ওচৰলৈ আহিছোঁ। তেখেত এজন ভাল কৰিঅ'গ্ৰাফাৰ হয়, আমি নামটো পাছত জনাই আছোঁ বাৰু। ভাল কৰিঅ'গ্ৰাফাৰ হয়। তো ভিডিঅ'টো চাই থাকক আৰু পাৰিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এটা ভিডিঅ'ত সোমাইছোঁ এতিয়া, চব কেমেৰা লৈ আহিছে ৰাইজে। এটা ভিডিঅ'ত সোমাইছোঁ তেখেতৰ ঘৰত, বাইক উলহি আহিছোঁ। ৰাজু ৰাভা, মেকআপ আৰ্টিষ্ট, জনপ্ৰিয় মেকআপ আৰ্টিষ্ট ৰাজু ৰাভা। মেকআপ আৰ্টিষ্ট, অ'কে। তো মই ভুলতে কৰিঅ'গ্ৰাফাৰ কৈ পাইছিলোঁ, তো মেকআপ আৰ্টিষ্ট হয়। তো আমি তেখেতৰ ঘৰলৈ আহিছোঁ। তো চাই থাককচোন কি হয়, দেখা যাওক ন। ছাৰ আপোনাৰ গাড়ীখন কিন্তু মজা লাগিছে। কেতিয়া ল'লে গাড়ীখন? গাড়ীখন কিন্তু মজা লাগিছে ন। দুটা মানুহ বহিবলৈ বৰ অসুবিধা হয়। সোমাই গৈ আছোঁ। মোবাইলত ভিডিঅ' কৰিলে বৰ কপে ন? নাই, মোবাইলত ভিডিঅ' কৰিলে বৰ কপে। এতিয়া আমি ওপৰলৈ উঠি আহি আছোঁ ন। জোতা খুলিব লাগিব, জোতা খুলি দিছোঁ। জোতাযোৰ মই খুলি দিলোঁ। এনেও আলহী ঘৰত আহিলে জোতা খুলিবই লাগে। সেইটো পবিত্ৰ নাজানে, মই ভালকৈ জানো। পাই গ'লোহি ফাইনেলি। মজা। পবিত্ৰৰ কাৰণে কোনখন বাহন? এইখন পবিত্ৰৰ কাৰণে বাহন। এইখন বাহনত আমিও চাগে নিশ্চয় বহিব পাৰিম। সৰুতে উঠিছিলোঁ, সৰুতে মই উঠা নাই দেই। আজি আমাৰ সময়ত এইখন নাছিলে নেকি? নে আছিলে বাৰু, গমেই নাপাওঁ ন, উঠিয়ে নাপালোঁ ন আমাৰ সময়ত এইখন।
এখেত কৰিঅ'গ্ৰাফাৰ হয়, মই ঠিকেই কৈছিলোঁ তো প্ৰথমতে। আৰু আমাৰ এই এখেতে ভুল কৈছিলে যে এখেতে মেকআপ আৰ্টিষ্ট বুলি কৈছিলে, এখেতে একচুৱেলি মেকআপ আৰ্টিষ্টো হয়। পবিত্ৰ অকণ ভুল কৰি দিছিলে, একো নাই। তো আমি সকলোবোৰ দেখাম। গৰম লাগিছে তো মই গৰমত কি কৰিলোঁ, একদম পকাতে বহি দিলোঁ, এনেকৈ লেপেট খাই বহি দিলোঁ। সিহঁতকেইটা ওপৰত বহি আছে অফিচাৰ যে। মই একদম নিজৰ ঘৰৰ মানুহৰ নিচিনা একদম ডাইৰেক্ট আহি পকাতে বহি দিলোঁ, একদম গৰম বহুত। কাৰোবাৰ ঘৰলৈ গ'লেও ভিডিঅ'টো জড়িত কৰিছোঁ, কাৰোবাৰ ঘৰলৈ গ'লেও মানে চকী দিবলৈ দৰকাৰ নাই, ডাইৰেক্ট শুই দিব, মাটিত শুই দিব। কিন্তু গৰম দিনতহে, ঠাণ্ডা দিনত নহয়, গৰম দিনত মই পকাতে বহি দিম, ইমান গৰম লাগিছে নোৱাৰি আৰু। চাওঁ বাকীখিনি আৰম্ভ কৰোঁ, পানী দুনি খাই লওঁ, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। বস্তু দেখাই দিলে এইটো ঘোঁৰা গাড়ী কৈছে ন, ঘোঁৰা গাড়ী হয়, ৰথ, ঘোঁৰা ৰথ হয়। এইটো কি ডাঠ কাগজ পেলনীয়া যি সামগ্ৰী আছে সেয়া দি বনাইছে, মজা লাগিছে। চকাকেইটা এতিয়াও দিয়া নাই, চকাকেইটা বনাবলৈ আছে বোলে, কিন্তু এটা চকা বনাইছে ন। চাওঁ এইটো চকা, এটা চকা বনাইছে, চকাটো যদি ইয়াত লগাই দিয়া যায় এখন ঘোঁৰা গাড়ী হ'ব। চকাটো লগাই দিয়াচোন, ঘোঁৰা ৰথ এইখন একদম সুন্দৰ বনাইছে। ইয়াত ঘোঁৰা দুটাও লগাই দিলে ধুনীয়া যাব ন, সুন্দৰ বস্তু বনাইছে। কিন্তু পেলনীয়া সামগ্ৰী আজিকালি বহুতে বনায়, ভাল লাগে, এনেকুৱা হ'ব লাগে। মানে মেকআপ কৰি আহিছে, যিহেতু তেখেতে এটা ইণ্টাৰভিউ ল'ব তেখেতক, তো একদম পূৰা মেকআপ চেকআপ কৰি একদম পূৰা কমপ্লিট হৈ আহিছে এইটো, মেকআপ চেকআপ কৰি কমপ্লিট হৈ আহিছে। আৰু আমাৰ এইজন কেমেৰামেন ৰেডি হৈ গৈছে, কেমেৰা লগালা, ফিটিং কৰিলা, লাইট চাইট ফিটিং কৰিছে ল'ৰা, একদম ক্ষীণ মিন, হাৰ্ডিকেইডাল আছেগৈ মানুহটো, একদম ইমান ক্ষীণ, ভাত নাখায় কিন্তু টেটুটো মজা লাগিছে, হাৰ্ডিকেইডাল আছেগৈ, নাখায় ল'ৰাটো নগাঁও ল'ৰা হয়, একোৱেই নাখায় নেকি, কিমান ক্ষীণ মিন ল'ৰাটো, মোতকৈ ক্ষীণ মানে অৱস্থা নাইকিয়া হৈছে। এতিয়া দেহা বেচেৰাটো লগাই আছে, ফিটিং কৰি আছে, তেওঁলোকৰ কিবা ইণ্টাৰভিউ আছে লগত, ময়ো যিহেতু আহিছিলোঁ। চাই থাকোঁচোন কি হয়। সেয়া আমাৰ ইণ্টাৰভিউৰ কাৰণে বহিছে আৰু ৰাইজ, কি কি কৰিব, কি কি নকৰিব। আৰু তেখেত কৰিঅ'গ্ৰাফাৰ হয় আৰু মেকআপ আৰ্টিষ্টো হয়, অসমীয়া চিনেমা জগতত ভাল কাম কৰি আছে তেখেত। কোনোবা এখন চিৰিয়েলতো তেখেতে কাম কৰিছে ৰাজেশ ভূঞা ছাৰৰ লগত। পূৰা ফিটিং হৈ আছে, মানে শ্বুটিং হ'ব সিহঁতৰ, কিবা এটা ইণ্টাৰভিউ ল'ব আহিছে। চাই থাকোঁচোন পাছৰখিনি। মইহে পাৰিছোঁ দেই, কিন্তু মই ভাত পাইছোঁ আজি, গৃহস্থ হৈ গৈছোঁ, মই গৃহস্থ হৈ গৈছোঁ আজি। কৰা মই গৃহস্থ কিন্তু দেই, নিজে ল'বা খাই যাওঁ। মজা এতিয়া খাম। তো আমি বিদায় ল'ম এতিয়া, আহিলোঁ কাৰোবাৰ এটা ঘৰত আহিলোঁ, ভাল লাগিলে, তেখেতৰ এটা ইণ্টাৰভিউ আছিলে, তো হৈ গ'ল কমপ্লিট কাম। ইণ্টাৰভিউ লৈছিলে আমাৰ ছাৰে পবিত্ৰ, তো ইণ্টাৰভিউ হৈ গ'ল, খালোঁ, গাহৰি খালোঁ, ব্ৰইলাৰ খালোঁ, দালি খালোঁ, বি জলকীয়া খালোঁ, নেমু খালোঁ, চাটনি খালোঁ, আৰু ঢেৰ কিবা কিবি খালোঁ, ভাল লাগিলে, এনজয় কৰিলোঁ, খুব ভাল লাগিলে। তো এতিয়া আমি বিদায় মাগিম, ৰাইজে কিবা এটা কয়। যিসকলে চাই আছে এই ভাইটিৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা পাতি, আৰু নিতুমণি ব্লগ হয়, নিতুমণি ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষতে থকা বেল আইকন বজাই দিব। থেংক ইউ, অ'কে বাই বাই।